আমাৰ অসমীয়া লোকসকলৰ যে কিমান বিধ পিঠা আছে হিচাপেই নাই, কিন্তু সেই আটাইবিধ পিঠাৰ ভিতৰত মোৰ এই খোলা চাপৰি পিঠাটো অতিকৈ প্ৰিয়। কিয় জানেনে বাৰু? কাৰণ এই পিঠাবিধ অতি সহজে বনাব পাৰি আৰু খাবলৈও বিৰাট সোৱাদ। অলপ সময় তিয়াই থোৱা চাউলখিনি অলপমান পানী দি ভালদৰে পিচি ললো। আপোনালোকে এইবিধ পিঠা চাগে নিমখীয়া খায়, কিন্তু মই নিমখৰ লগত অলপমান মিঠা হলে ইয়াৰ টেষ্টটো বেছি ভাল পাওঁ, সেইকাৰণে অকমান চেনি ব্যৱহাৰ কৰিছো। লগতে এটা কুটি লোৱা পিঁয়াজ, কেইখিলামান নৰসিংহ পাত আৰু অলপমান মান ধনিয়া দিছো। এখন নন ষ্টিক পেন লৈছো, বেটাৰটো ভালদৰে ঘুলি লৈ অলপ অলপকে দি যাম। মই পিঠাখন অকমান ক্ৰিস্পি হলে খাই ভাল পাওঁ, সেইকাৰণে ঘোলটো অকমান পনীয়াকে ৰাখিলো। অলপ সময় কাৰণে ঢাকি দিম। আনফালে দুটা বিলাহীও পুৰি লৈছো, লগত চাটনি অকণটো লাগিবই। ওপৰত অকমান ঘিউ লগাই দিছো। আৰু এটা কথা, বেটাৰটো যদি অলপ ডাঠ হয় পানী অলপ মিলাব কিন্তু দেই। ময়ো মিলাইছিলো, কিন্তু দেখাব পাহৰিলো। খোলা চাপৰি পিঠাখন একেবাৰে 5 মিনিটৰ ভিতৰতে ৰেডি। এতিয়া গম পালেতো মই এই পিঠাখন কিয় ইমান ভাল পাওঁ। আন এটা ভিডিঅ'ত আকৌ লগ পাম।